আজি আপোনালোকক দেখাব লাইছো আজি সানডে বুলি কথা আমি মোৰ নাছিৰৰ লগত লগ কৰিলোঁ তো এওঁ দেৰগাঁৱত APTCত কাম কৰি আছে পুলিচ ট্ৰেইনিঙত আছে নহয়নে নহয় তো আজি মই আপোনালোকক দেখাম আজি মোৰ ব্লগটোত মোৰ লগত থাকক অসমৰ যি ঐতিহ্যপূৰ্ণ এখন অঞ্চল যিখন অঞ্চল হ'ল আমাৰ চুকাফা আহোম ৰজা যি আছিলে সেই আহোম ৰজাৰ দিনত যি চুকাফা আছিলে সেই চুকাফাৰ গেটটো আপোনালোকে নিশ্চয় চাব পাৰে মোৰ লগত এই গেটটো আছে ইয়াত মই আপোনালোকক দেখুৱাম নাছিৰ কেনেকুৱা লাগিছে ইয়াত আহি বহুত ধুনীয়া লাগিছে আৰু বহুত বিউটিফুল জেগা এইটো আজি সানডে বুলি তুমি মোৰ লগত ইমান দিন পিছত লগ পালা কেনে লাগি আছে বহুত ভাল লাগিল লগ পালে ফিলিংছটো বেটাৰহে আহে তাৰ লগতে আমি আহি পাইছোঁ আমাৰ আহোম ৰজাৰ ৰাজত্বকালত যি আমাৰ হেৰি চলিছিল সেই আহোমৰ আমি বস্তুবিলাকত আহি চুকাফাৰ গেটত মই প্ৰৱেশ কৰিছোঁ মই আপোনালোকক দেখুৱাম আমি গেটৰ ভিতৰত প্ৰৱেশ কৰি আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ চুকাফাৰ দিনত কেনেকুৱা ধৰণৰ অসমত ৰাজত্ব চলিছিল কেনেকুৱা ধৰণৰ গোটেই কলাক্ষেত্ৰ ইয়াত আছে মই আপোনালোকক দেখুৱাম মোৰ লগত থাকিব তো টিকেট কাউণ্টাৰত আহি গ'লোঁ আমি টিকেট কাটিব ওলাইছোঁ টিকেট লৈ আছেনে নাই টিকেট দি আছে ৱেটিঙত আছোঁ বহুত মানুহ ভিৰ হয় না তাতে টিকেট কাউণ্টাৰতো মানুহেই নাই চাওঁ এতিয়া মানুহ নাই মানে পইচাটো পে'মেণ্ট কৰিছোঁ টিকেটটো লোৱা এই যে টিকেট ফাইনেলি টিকেটটো পাই গ'লোঁ অ'কে ঠিক আছে আমি এতিয়া প্ৰৱেশ কৰিম আৰু ইয়াতে চেকিং স্বৰ্গদেউ মেম এইটো কি কলাক্ষেত্ৰ আছিলে পাহৰি গ'লোঁ চাউলুং চুকাফা থেংক ইউ ছ' মাছ মেম তো আমি প্ৰৱেশ কৰিলোঁ ইয়াত দেখক আপোনালোকে কিমান ধুনীয়া এটা প্ৰেক্ষাগৃহত আমি সোমালোঁ ইয়াত চাব পাৰে ইমান ধুনীয়া প্ৰেক্ষাগৃহটো ইয়াত আছে আহোম ৰজাৰ দিনত আমাৰ অসমখন কেনেকুৱাকৈ আছিলে আমি অসমখন কেনেকুৱাকৈ পালোঁ সেই গোটেইখিনি বস্তু আমি আমাৰ ভিডিঅ'খিনিত মই আপোনালোকক দেখুৱাব পাৰিম নাছিৰ তুমি কিবা কোৱা ইমান ধুনীয়া এটা জেগাত আহিলা বহুত ভাল লাগিছে কাৰণ আমি ভিতৰতে থাকোঁ বাহিৰত ওলাব নোৱাৰোঁ হয় একো কৰিব নোৱাৰোঁ তাতে ট্ৰেইনিং চেণ্টাৰ আছে ট্ৰেইনিং কৰি আছোঁ বাহিৰত ওলাব নোৱাৰোঁ আজি আহি বহুতে ভাল লাগি আছে মানে চব বিউটিফুল জেগা মানুহো চাই আছে বহুত দূৰৰ পৰা মানুহ আহে বাহিৰৰ পৰা মানুহ আহিছে চাবলৈ কিমান ধুনীয়া এটা জেগা ওচৰতে না আজি আহিলোঁ চাবলৈ চাওঁ আৰু কিমান চাবলৈ পাৰোঁ ঠিকে আছে তো বহুত ৰ'দ দিছে আজি মানে ইমান গৰম ৰ'দো বেছি তো ইয়াতে আপোনালোকে চাব পাৰে চুকাফা প্ৰেক্ষাগৃহ হয়নে নহয় তো আমি নিশ্চয় সোমাম তাত সোমাই কিনে বস্তুবিলাক আমি দেখিম কেনেকুৱা ধৰণৰ বস্তু তাত আছে আজি কি বন্ধ নেকি আজি বন্ধ না আজি ছানডে হয় না কিন্তু আমি যে টিকেট কাটিলোঁ বন্ধ নহয় চাগে এইটো প্ৰেক্ষাগৃহ এইটো প্ৰেক্ষাগৃহ আজি বন্ধ চাগে হয় না তো আমি এইফালে যাম ধুনীয়া মানে দৃশ্যখন হয়নে নহয় ভাল লাগিছে দৃশ্য অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফা এয়া আপোনালোকে চাব পাৰে অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফালৈ এইটো মেইন গেট হয় এই মেইন গেটলৈ আমি সোমাই আছোঁ আপোনালোকক দেখুৱাম মই গোটেইখিনি দৃশ্য নাছিৰ কিবা কৈ থাকা ইয়াতে ব'টো আছে মানুহ এনে ঘূৰিব পাৰে আৰু ইফালে মূৰ্তি এইটো আছে চাউলুং চুকাফা ইয়াতে মানুহবিলাক বহি আছে গছৰ তলত সুন্দৰকৈ বেঞ্চটো দি দিছে আজি ৰ'দ বেছি নেকি ৰে আজি বহুত ৰ'দটো দিছে বহুত গৰম আজি আৰু উপায় নাই আমিতো সময়ো নাপাওঁ আমাৰতো চানডে বুলিহে কথা তথাপিও ভাল লাগি আছে তুমি কি জানা চাউলুং চুকাফা কোন আছিল এইটোতো তেওঁ এটা ৰজা আছিল ৰজা কোন আছিল তাক ক'ব পাৰা নেকি চাউলুং চুকাফা এইটো মই তোমাৰ টেলেণ্ট টেষ্ট কৰি আছো তাত লিখাই আছে অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফা মই তোমাক চেক কৰিলো ইমান দূৰত দেখা নাই ইমান ৰ'দ আহি আছে তোমাৰ টেলেণ্টটো মই চেক কৰিলো এইফালে দেখিলে ময়ে গম পালো ইয়াত বহুত মানুহ চাবলৈ আহিছে ভাল লাগে ভিউ আছে এইফালে মানে চাউলুং চুকাফাৰ মূৰ্তিটো আছে অসমীয়া জাতিৰ পিতৃপুৰুষক মই আপোনালোকক আজি দেখুৱাম এইটো ভাল লাগিছে না বহুত ভাল লাগিছে ৱাটাৰফলটো ভাল লাগিছে ইয়াতে আপোনালোকে চাব পাৰে এই মেইন হেৰিটো স্বৰ্গদেউ চাউলুং চুকাফা তো স্বৰ্গদেউ চাউলুং অসমীয়া জাতিৰ পিতৃপুৰুষ তাত কিন্তু ধুনীয়াকৈ লিখা আছে আপোনালোকে অলপ যদি মন দিয়ে গম পাব লাইটিং চেটিং হ'লে ভাল লাগিব বহুত ধুনীয়া লাগিব আমি ভিডিঅ'টো বনাই আছোঁ
remove your shoes. তো আমি যদি চাউলুং চুকাফা ফৰগেটৰ চাউলুং চুকাফালৈ যাওঁ তো আমি চেণ্ডেল খুলি সোমাব লাগিব প্লিজ ৰিমুভ ইয়ৰ শ্বুজ এণ্ড চেণ্ডেলছ হেয়াৰ তো আমি ইয়াত আমাৰ শ্বুজ নাচিৰ তোমাৰ ফ্ৰেণ্ডক লগ পালা নেকি অঁ ভালে সকলোৱে ভালে আছে এই দাদা ভালে আছে আপুনি অঁ ঠিকে আছে আমি ইয়াত আহি লগ পালোঁ নাচিৰৰ ফ্ৰেণ্ডক নাচিৰ কিবা মোৰ ফ্ৰেণ্ডছক হালৈ হাই কৰি দিয়ক অলপ থেংক ইউ এয়া মই আপোনালোকক দেখুৱাব লাগিছোঁ অসমৰ জাতিৰ পিতা চাউলুং চুকাফা ইমান ডাঙৰ মূৰ্তি ইয়াত আছে এখেতৰ আমি গৌৰৱ কৰোঁ যে অসমৰ জাতিৰ পিতা বুলি কয় চাউলুং চুকাফাক তো ইমান ডাঙৰ এটা মূৰ্তি ইয়াত আছে আমাৰ আহোম ৰজাৰ মই আপোনালোকক কভাৰে কৰিব নোৱাৰোঁ মই দেখুৱাবই নোৱাৰোঁ যে ইমান ডাঙৰ বহুত ভাল লাগে আপোনালোকে কেতিয়াবা আহিলে কাজিৰঙালৈ আহিলে তেজপুৰ আহিলে ইয়াত নামিব নামি অলপ চাব পাৰিব এটা ঐতিহ্যপূৰ্ণ অঞ্চল কিমান ধুনীয়া এটা দৃশ্য আপোনালোকে চাব পাৰে ইয়াত কিমান ভাল লাগে ৱাটাৰফলবিলাকো আছে আৰ্টিফিচিয়েল ৰেইনবো নাচিৰ ৰেইনবো চাইছে না আৰ্টিফিচিয়েল ৰেইনবো এইটো কিহৰ কাৰণে হয় জানা গ'ল না কিমান ধুনীয়া কলাক্ষেত্ৰ মই ভিউটো আপোনালোকক দেখুৱাৰ কাৰণে প্ৰয়াস কৰিম ছাৰ ইয়াত কি চাব পাৰোঁ হা ইয়াত গ্ৰন্থালয় আছে আহোম ৰজাৰ দিনত যিমানখিনি চব বস্তু তাত চাব পাৰিম এনেই আজি চানডে বুলি মানুহ অলপ কম আছেনে গোটেই দিন মানুহ থাকে দুপৰীয়া সময়ত মানুহ কম আহে অঁ আপুনি কিমান দিন ধৰি কাম কৰে ইয়াত 4 মাহমান অঁ নাচি চিনি পোৱা নেকি ডিপাৰ্টমেণ্টৰ মানুহ আচ্ছা এইখন জাগাৰ নাম কি মৌবন্ধা না আচ্ছা চুকাফাটো একচুৱেলি মোৰ জনামতে চুকাফাটো মৌবন্ধাত নাছিলে শিৱসাগৰ চৰাইদেউৰ আছিল ইয়াতে মৌবন্ধাত মানে এইটো কলাক্ষেত্ৰ বনাইছে চাবলৈ মানুহৰ মানে জাগাটো তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ সময়ত হৈছিলে এইটো আমাৰতো জাতিৰ পিতা বুলি কয় স্বৰ্গদেউ চাউলুং চুকাফা ক'ৰ পৰা আহিছে থাইলেণ্ডৰ পৰা থাইলেণ্ডৰ পৰা আহি তেতিয়া আমাৰ অসমীয়া জাতিটো ৰাজত্ব কৰি তেওঁ মানে নহ'লে আকৌ আমাৰ সেই ব্ৰিটিছে মানে লৈ গ'লে শাসন কৰি আছিল এখেতৰ কাৰণেইতো আমি অসমীয়া আজি জীৱিত হৈ আছো সিহঁতৰ কাৰণে সেইটোৱে কি পাল